হেল্ল' গাইজ, তো আজি বিয়া খাব আহিলোঁ। তো চাওক, এইটো হয় মানে সন্মুখৰ ছাইডখন, মানে সন্মুখৰ পৰিৱেশ। তো চাওক, একদম বহুত এটা বিলাসী বিয়া বুলি ক'ব লাগিব। বহুত ডাঙৰ পেণ্ডেল সজাইছে। মই আপোনালোকক গোটেই কথা জনাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ক'ত বিয়া খাব আহিছোঁ, কি কথা। তো এতিয়া চাওক, এতিয়া সোমাই আছোঁ। গেটটো চাওক, কি বহুত ভিৰ হৈ আছে। ফুল দি বহুত সজাইছে। সকলোৱে মানে চেল্ফি লোৱাত ব্যস্ত হৈ আছে। তো আমিও ল'ম বাৰু, চেল্ফি উঠিম, বহুতো কিবা কিবি ভিডিঅ' বনাম। তো আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নিশ্চয় গম পাব। এতিয়া সোমাই আছোঁ ভিতৰত। তো চাওক, এইটো মানুহ আহিছে, দুই চাইডত বহি আছে। এইটো চাওক, পেণ্ডেলটো বহুত এটা ধুনীয়া, মানে ডাঙৰ পেণ্ডেল। দুই চাইডত মানে বহা ঠাই বনাই দিছে। মানে মানুহবিলাক আহি প্ৰথমতে ইয়াতে বহিব লাগে। তাৰপিছত তো বহুত মানুহ হৈছে। ইফালে চাওক, এটা গণপতি বাপ্পাৰ মূৰ্তি ইয়াতে মানে বহাই ৰাখিছে। তো গণপতি বাপ্পাক সেৱা জনাই মই ভিতৰত এতিয়া সোমাম। তো বহুত মানুহ আহি আছে। মানে আমি অলপ আগতে আহিলোঁ বাৰু, বহুত দূৰৰ পৰা আহিলোঁ, অলপ ঠাণ্ডা বতৰ সেইকাৰণে। এতিয়া কইনা থকা ঠাইখন আপোনালোকক দেখুৱাই আছোঁ। কইনা য'ত বহি আছে, বহুতো ভিৰ হৈ আছে ইয়াতো। আমি চাওক, ফটো চটো উঠিব পাৰিলে নিশ্চয় উঠিম। তো চাওক, কইনাজনী এইজনী হয় কইনাজনী। চাওক, বহুতো ধুনীয়া লাগিছে। তো বহি আছে ইয়াতে। তো ভিতৰৰ দৃশ্য আপোনালোকক আৰু দেখুৱাম। ভিতৰত ক'ত বিয়া হ'ব, কি কথা, সকলো দৃশ্য দেখুৱাই আছোঁ। ইফালে চাওক, আমাৰ ইফালে মিছেছ আৰু আমাৰ বহি আছে ইয়াতে। তো দেখাই আছোঁ। তো চাওক, এইফালে পাব আৰু ইফালেদি আমি আহিছোঁ। তো এতিয়া ঘৰৰ ভিতৰৰ দৃশ্য, য'ত বিয়া হ'ব সেইখিনি ঠাই মই আপোনালোকক দেখুৱাম। তো চাওক, কি এটা ধুনীয়া পেণ্ডেল বনাইছে। বহুতো মানে ভাল লাগি আছে এনেকুৱা পেণ্ডেল। তো বহুত মানে ধনী মানুহৰ বিয়া হয়। বহুত মানুহ নিমন্ত্ৰণ কৰিছে। তো বহুত মানুহ আহি আছে। সকলো দৃশ্য আপোনালোকক দেখুৱাম। তো চাই থাকক। তো এতিয়া আপোনালোকক মই দেখুৱাম ভিতৰৰ দৃশ্য, মানে য'ত বিয়া হ'ব, মানে মণ্ডপটো ক'ত আছে মই দেখুৱাই আছোঁ। তো ইয়াৰ আগতে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ, পেণ্ডেলটো কেনেকৈ কৰিছে। তো চাওক, এনেকৈ বহুত এটা আকৰ্ষণীয় ধুনীয়া পেণ্ডেল গঢ়ি তুলিছে। ইফালে চাওক, মই আগত আপোনালোকক এটা বেণ্ড পাৰ্টিটো দেখুৱাই আছোঁ। চাওক, পূৰা একদম ধুনীয়া বেণ্ড পাৰ্টি বজাই আছে। বহুত ভাল লাগি আছে, মানে ডেন্স কৰিব মন যায়। ওপৰত চাওক, কি ধুনীয়া এটা ভিউ আহি আছে। তো আচল মেইন বস্তুটো হৈছে এইটো। চাওক, ইয়াতে মানে বিয়াখন হ'ব। ইয়াতে পূৰা ফুলেদি সজাই ৰাখিছে চাৰিওফালে। এইজন পুৰোহিত মানে বামুণ আহি আছে আৰু লগ্ন কেইটাত আমি নাজানো। তো চাওক, বহুত এটা ধুনীয়া পৰিৱেশ। তো ৱাইফে গিফ্টটো দি দিলে প্ৰথমতে, নহ'লে আৰু ঝামেলা হৈ থাকে। তো গিফ্ট দি বাহিৰত ওলাই আহিলোঁ। তো ইয়াতে কফি খাই বোলে, কফিৰ ব্যৱস্থাও আছে। তো চাওক, কফিত পূৰা ভিৰ, একদম মানুহ চবে মানে কফি খাব আৰু। তো আমিও ইয়াতে থিয় হৈ আছোঁ, অৰ্ডাৰ কৰিছোঁ, দি আছে বাৰু। তো এতিয়া খাই আছোঁ কফি। এইফালে চাওক, পূৰা খাই আছে নিতুমণিও কফি, আৰু এইফালে চাওক, সকলোৱে মানে আমি কফি খোৱাত ব্যস্ত। কফি খাই তাৰপিছত দেখুৱাইছোঁ। প্ৰায় আধা ঘণ্টামান পিছত এতিয়া আমি যাই আছোঁ খাবলৈ। তো বহুত ভিৰ, খোৱাৰ ব্যৱস্থা ইফালে গৈছে। বহুত ডাঙৰ ব্যৱস্থা, মানে মানুহে ইয়াত একেবাৰে খাব পাৰিব। তো ভিতৰত যাই আছোঁ। তো এতিয়া খোৱাত মানে ব্যস্ত, আৰু মানে দি আছে, মানে মাংস আছে, মাংস লৈ আহি আছে। তো এইখিনি খাই আছোঁ। তো এইফালে চাওক, পূৰা একদম দাদাই একদম মিঠা পান একদম লাইন কৰি থৈ দিছে। এতিয়া মিঠা পান খাই, আৰু সকলোৱে খাই বোলে। তো মিঠা পান খাই তাৰপিছত আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম, যিহেতু বহুত ঠাণ্ডা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'।